নমস্কাৰ বন্ধুসকল, মই প্ৰণৱে মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড মৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, প্ৰত্যেক দিনৰ দৰে মই আজিও লৈ আহিছোঁ কেইটামান অতি হাস্যৰসিক কৌতুক। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে আপোনালোকৰ এটা অনুৰোধ, যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই দিয়া ভিডিঅ'সমূহ পোনপ্ৰথমে আপোনালোকৰ ওচৰলৈ গৈ পায়। বন্ধুসকল, প্ৰথম কৌতুকটোৰ নাম হৈছে আব্বে কোন কুকুৰ। বন্ধুসকল, আপোনালোকে বহুতেই হয়তো নাজানে, আমাৰ বীৰেন্দ্ৰ আৰু কল্পদাই যেতিয়া ইঞ্জিনিয়াৰিং কলেজত পঢ়ি আছিল, দুয়ো একেলগে ভাড়া ৰুমত থাকি পঢ়িছিল। তেওঁলোক পঢ়া শুনাত বহুত ভাল আছিল। কেতিয়াবা পঢ়ি ৰাতি পোহৰ কৰি দিয়ে। এদিনাখনৰ কথা, দুয়ো পঢ়ি আছে, কিমান টাইম হ'ল কাৰো খেয়ালেই নাই। হঠাতে বীৰেনে কল্পক সুধিলে, কেইটা বাজিল ভাই? কল্পদাই আকৌ সকলো কাম প্ৰেক্টিকেলি কৰি ভাল পায়। তেওঁ লগে লগে শিলগুটি এটা লৈ খিৰিকীখন খুলি কাষৰ ঘৰলৈ মাৰি পঠিয়ালে। লগে লগে কাষৰ ঘৰৰ পৰা চিঞৰ শুনা গ'ল, আব্বে কোন কুকুৰ বে? ৰাতি ৩টা বজাত ঘৰলৈ শিলগুটি মাৰিছে। ৰাইজ, এয়াই হ'ল আমাৰ কল্পদাৰ কাম কৰাৰ ইঞ্জিনিয়াৰিং ষ্টাইল। কেনে পালে বাৰু? বন্ধুসকল, এতিয়া আহোঁ দ্বিতীয় কৌতুকটোলৈ। কৌতুকটোৰ নাম হ'ল নগনৰ ঘৈণীয়েক। নগনৰ ঘৈণীয়েক বৰ শকত, মুখখনো বৰ ডাঙৰ। সেইকাৰণে ঘৈণীয়েকক লগত লৈ যাবলৈ বেয়া পায় আৰু লাজো কৰে। এদিন কিবা কাৰণত কলিকতালৈ যাব লগা হ'ল। তেওঁ জীয়েক পুলপুলিক লগত লৈ গ'ল। তাইও বৰ স্বাস্থ্যৱান। গৈ থাকোঁতে ৰেলত ডকাইত সোমাল আৰু মানুহৰ সকলো বয় বস্তু চাফা কৰি লৈ গ'ল। বুদ্ধিমতী পুলপুলিয়ে ৰেলত ডকাইত সোমোৱা গম পালে আৰু লগে লগে গহনাখিনি মুখত ভৰাই ল'লে। ডকাইতে বাকী সকলো বস্তু লৈ গ'ল। সকলোৱে তাইৰ বুদ্ধিৰ প্ৰশংসা কৰিলে। নগেনে নিজৰ মূৰটো চপৰিয়াই ক'লে, ইচ ইচ, যদি মাৰাকো আনিলোহেঁতেন, ডকাইতে বেগটো আৰু ট্ৰাংকটো নিব নোৱাৰিলেহেঁতেন, ইচ ইচ। বন্ধুসকল, এতিয়া আহোঁ তৃতীয় কৌতুকটোলৈ। নাম হৈছে নাহাঁহিব। হঠাৎ চুবুৰীটোত হুলস্থুল লাগি গ'ল। ৰঘুদাৰ ল'ৰাটো বোলে এটি গুটি পইচা গিলিছে। কোনোবাই ক'লে ডক্তৰ মাত, কোনোবাই ক'লে 108 মাত। বহুতেই বহুত ধৰণে চেষ্টা কৰিলে পইচাটো পেটৰ পৰা উলিয়াবলৈ, নাই নোৱাৰিলে। ডক্তৰে ক'লে চহৰৰ মেডিকেললৈ নিব লাগিব, অপাৰেশ্যন কৰি পইচাটো উলিয়াব লাগিব। ঠিক তেনেতে এজন লোক আহি ক'লে, চাওঁ মই এবাৰ চেষ্টা কৰি। নাই, তেওঁৰ কথা শুনিবলৈ কাৰো আহৰিয়ে নাই। মানুহজনে হাতযোৰ কৰি ক'লে, মই পাৰিমেই, মোক এটা সুযোগ দিয়ক। মানুহজনক এটা সুযোগ দিয়া হ'ল। তেওঁ ল'ৰাটোৰ ভৰি দুখন ধৰি মূৰটো লাহেকৈ তলমূৰ কৰি মাটিত খুন্দিয়াই দিলে। লগে লগে পইচাটো খটংকৈ শব্দ কৰি মাটিত পৰিল। সকলো আচৰিত। এজনে সুধিলে, আপুনি ডাক্তৰ নে বেজ নে? কোনোৱে নোৱাৰা কামটো আপুনি পটককৈ কৰি দিলে। মানুহজনে ক'লে, হওঁতে বিশেষ একো নহয়, মই এজন আয়কৰ বিভাগৰ বিষয়া। মানুহে য'ত পইচা লুকাই থলেও আমি উলিয়াব জানো। বন্ধুসকল, এতিয়া আহোঁ শেষৰ কৌতুকটোলৈ। কৌতুকটোৰ নাম 500 পৃষ্ঠাৰ কিতাপ। ডক্তৰ, এইখন কি? পাগল, মই লিখা 500 পৃষ্ঠাৰ কিতাপ। ডক্তৰ, তুমি 500টাকৈ পৃষ্ঠাত ইমান কি লিখিছা? পাগল, প্ৰথম পৃষ্ঠাত লিখিছোঁ এজন ৰজাই ঘোঁৰাৰ পিঠিত উঠি জংঘললৈ গৈ আছে। শেষৰ পৃষ্ঠাত লিখিছোঁ ৰজাজন জংঘল গৈ পালেগৈ। ডক্তৰ, মাজৰ পৃষ্ঠাত কেইটাত কি লিখিছা? পাগল, টিক দিক টিক দিক টিক দিক। বন্ধুসকল, আশা কৰোঁ ভিডিঅ'টো চাই কিছু
আমোদ পালে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।